নমস্কাৰ বন্ধুসকল, ভিজ্ঞাসী গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কেইখনমান ফটো দেখুৱাম আৰু সেই বেমাৰটোৰ চিনাকি আপোনালোকক দিম। আচলতে বন্ধুসকল, এই ফটোবোৰ মই যে আপোনালোকক দেখুৱাওঁ, সেইবোৰ আপোনালোকৰ মাজৰে কোনো বন্ধুৱে মোলৈ হোৱাটছআপত মেছেজ কৰে আৰু তেওঁলোকে সোধে যে এই বেমাৰটো কি বেমাৰ বা এই বেমাৰটো নোহোৱাকৈ ৰাখিবলৈ আমি কি কৰিব লাগে, বা যদি হৈ যায় তে তাক আমি কি মেডিচিন দি আমি সেই বেমাৰটো আমি ঠিক কৰিব পাৰিম। আচলতে বন্ধুসকল, ছাগলী পালন যেতিয়া আমি কৰি থাকিম, তেতিয়া আমি ছাগলী পালনত লাভ হ'বলৈ হ'লে আমি প্ৰথমতে আমি ছাগলীৰ যিবিলাক বেমাৰ যিবিলাক সাধাৰণতে হৈ থাকে, সেই বেমাৰবিলাকৰ বিষয়ে আমি ভালকৈ জানিব লাগিব। আচলতে কোনো বন্ধুৱে এই ভিডিঅ'বোৰ খুব কম চায়। তাৰমানে কি হয়, ভিডিঅ'টো আধা চাই পেলাই তেওঁলোকে আধাতে এৰি থৈ গুচি যায় আৰু মোলৈ মেছেজ কৰে যে এইটো বেমাৰ হ'লে কি কৰিম। আচলতে মই এই ভিডিঅ'বোৰত যিমানবোৰ এই চেনেলটোৰ মাধ্যমে মই ভিডিঅ'বিলাক আপোনালোকক দিওঁ, প্ৰতিটো ভিডিঅ'তে মই কিছুমান বেমাৰৰ বিষয়ে জনাওঁ বা ছাগলী পালনৰ বিষয়তে জনাওঁ। গতিকে ভিডিঅ'বোৰ আপোনালোকে সম্পূৰ্ণকৈ চাওক, তেতিয়া কথাবোৰ ধুনীয়াকৈ বুজিব পাৰিব। যিসকলে প্ৰকৃততে জানিব বিচাৰে আৰু যিসকলে নেকি আধৰুৱাভাৱে জানিব বিচাৰে, ভিডিঅ'বোৰ সম্পূৰ্ণকৈ নাচায়, তেওঁলোকে আধা চাই পেলাই তেওঁলোকে একো বুজিব নোৱাৰিব। গতিকে তেওঁলোকে আধাতে এৰি থৈ যাব পাৰে। সেইটোতো মই জোৰ কৰিব নোৱাৰোঁ যে সম্পূৰ্ণকৈ চাওক বুলি, কিন্তু যদি ভালকৈ আপোনালোকে বুজিব বিচাৰে তেতিয়াহ'লে সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়া ধুনীয়াকৈ কথাবোৰ বুজিব পাৰিব। এতিয়া চাওক, মই আপোনালোকক ভিডিঅ'টোত ফটোকেইখন দেখুৱাইছোঁ, আপোনালোকে এইখিনি লক্ষ্য কৰক আৰু তেতিয়া আপোনালোকে বুজিব পাৰিব। তাৰপিছত মই ইয়াৰ বেমাৰটোৰ নামটো আৰু কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰিব, হ'লে কি কৰিব লাগে, সেইখিনি বিষয়ে মই আপোনালোকক জনাম। বন্ধুসকল, এই যে আপোনালোকে ফটোকেইখনত দেখিলে, এই বেমাৰটো FMD বেমাৰ বুলি কোৱা হয়। এই বেমাৰটো সাধাৰণতে মুখ আৰু ভৰিত লাগে, ভৰিৰ খুৰা আৰু মুখত লাগে। আৰু এই বেমাৰটো কেৱল আমাৰ নিজৰ কিছুমান অসাৱধানতাৰ কাৰণেই হয়। যেতিয়া আমি ছাগলীৰ গঁৰালটো, য'ত আমি ছাগলীখিনি বান্ধোঁ, সেই জেগাখিনি যদি আমি পৰিষ্কাৰ কৰি নাৰাখোঁ, তাত যদি ধৰি লওক আপুনি কেৱল যে আপুনি ছাগলীৰ লাটখিনি সাৰি পেলাই দিলে যে ফাৰ্মখন পৰিষ্কাৰ হৈছে, তেনে নহয়। আচলতে যেতিয়া আপোনালোকে গঁৰালটোত ছাগলী বান্ধি থাকিব, তাতে হাগিব মুতিব, তেতিয়া প্ৰথম অৱস্থাত যেতিয়া নতুনকৈ আপোনালোকে গঁৰালটো বনাব, তেতিয়া কিন্তু প্ৰথমতে বীজাণু উৎপন্ন নহয়। কিন্তু যেতিয়া নেকি তাতে পেচাব কৰিব, তাতে ছাগলীয়ে লেট্ৰিন কৰিব, তেতিয়া কি হয়, লাহে লাহে সেই জেগাখিনি মানে বীজাণু হৈ যায়। যেতিয়া সেই জেগাবোৰ ভিজিব আৰু লেতেৰা হৈ থাকিব, আপোনালোকে ওপৰতটো সাৰি পেলাই ধুনীয়াকৈ চাফা কৰি দিয়ে, কিন্তু মাটিৰ তল ভাগত, মানে মাটিৰ তললৈকে কিছুমান বীজাণু হৈ থাকে। য'লৈকে মাটিখিনি ভিজি থাকে তালৈকে কিছুমান তাতে বীজাণুবিলাক থাকে। আৰু সেইবোৰ কি হয়, ছাগলীৰ মুখৰে, মানে নাকৰ ফুটা, মুখ দি বা এনেকৈ যিবিলাক নেকি খাদ্য আপোনালোকে দিব, তাৰ লগতো মিহলি হৈ কি হয়, ছাগলীৰ পেটৰ ভিতৰলৈ যায়, গৈ পেলাই এই বেমাৰবিলাকৰ সৃষ্টি কৰে। যিবিলাক নেকি ধৰক যিকোনো বেমাৰ, ইটি হওক বা PPR হওক বা গটপক্সেই হওক বা আপোনাৰ এইবিলাক যিবিলাক FMD বেমাৰ, এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান বেমাৰ আছে। গতিকে এইবোৰ নহ'বৰ কাৰণে আমি মেডিচিনৰ কথাটোৰ পিছত আহিব। প্ৰথমতে আমি এইটো চেষ্টা কৰিব লাগে, আমি সকলো বন্ধুৱে এইটো চেষ্টা কৰিব লাগে যাতে সেই বেমাৰবোৰ আমাৰ ফাৰ্মৰ ছাগলীখিনিলৈ যাতে নাহে। যেতিয়া বেমাৰবোৰ নহাকৈ আমি ৰাখিম, তেতিয়া আমাৰ ফাৰ্মখন সুৰক্ষিত হৈ থাকিব। তাৰপিছতো যদি কিবা কাৰণত আহে, তেতিয়া মেডিচিনৰ ব্যৱহাৰ আমি কৰিবই লাগিব। কিন্তু ইয়াৰ যিখিনি মেডিচিন, সেই মেডিচিনখিনি কথাতকৈ আপোনালোকে বেছিকৈ লক্ষ্য কৰিব যে ছাগলীক সময়মতে ভেকচিনেশ্যন কৰাটো। মই বহুতো ভিডিঅ'ত আপোনালোকক আগতো জনাইছোঁ যে ভেকচিনেশ্যন নকৰাকৈ ছাগলী পালন কৰাটো সম্ভৱ নহয়। দুই এজনী ছাগলীৰ কথাটো বেলেগ, কিন্তু যদি আপুনি বেছিকৈ ছাগলী পুহিছে, মানে আজিকালি এনেকুৱা হৈছে, আপুনি বিনা ভেকচিনত ছাগলী ফাৰ্ম কৰি ছাকচেছ হোৱাটো বহুত কঠিন। 2 এদিন, 2 মাহ, 4 মাহ, এবছৰ আপুনি হয়তো তেনেকৈ ভালকৈ ৰাখিব পাৰিব, কিন্তু তাৰপিছত কিন্তু লাহে লাহে ছাগলীবোৰ বেমাৰত পৰিবলৈ ধৰিব আৰু কি হয়, আপোনাৰ আশাবোৰ আশাতে ৰৈ যায়। ছাগলী বেমাৰ হৈ ছাগলীবোৰ মৃত্যুৰ মুখত পৰিব আৰু তেতিয়া আপোনাৰ মন ভাঙিব। মন ভাঙিলে আপোনাৰ ছাগলী পালন কৰি যে সঁচাকৈ নিজৰ যিটো আশা, সেইখিনি যে পূৰণ কৰিব পাৰিব, সেইটো মানে মানুহবিলাকৰ মনত নাইকিয়া হৈ যায়। যেতিয়া আপুনি সেইখিনি টকা নাপাব, যিখিনি আপুনি আশা কৰে সেইখিনি নাপাব, তেতিয়া আপোনাৰ মনটো ভাঙিব। গতিকে সেইবোৰ নহ'বৰ কাৰণে সদায় চেষ্টা কৰিব। ছাগলীৰ ফাৰ্মখন আপুনি যেতিয়া ঝাৰু দি পেলাই তাত আপুনি ধুনীয়াকৈ ফাৰ্মখন শুকুৱাবলৈ চেষ্টা কৰক। কেনেকৈ শুকুৱাবৰ কাৰণে আপোনালোকে চূণৰ গুড়া
আপোনালোকে মাজে মাজে ছটিয়াই থাকিব। প্ৰতিদিনে নোৱাৰিলেও অন্ততঃ 3 দিন 4 দিনৰ মূৰে মূৰে যদি আপোনালোকে চূণৰ গুড়াটো ছটিয়াই থাকে কম পৰিমাণে, মই মোৰ চেনেলত কিছুমান ভিডিঅ' দিয়া আছে, যিসকলে চোৱা নাই সেই ভিডিঅ'বোৰ চাবগৈ, তেতিয়া আপোনালোকে চাব পাৰিব যে চূণৰ গুড়াটো কেনেকৈ ছটিয়াব লাগে। মই ইয়াত শ্বৰ্টকৈ কৈ দিছোঁ যে চূণৰ আপোনালোকে গুড়া কিনিবলৈ পাব, মানে যিটো চূণ নেকি বেয়া হৈ যায় সেইবোৰ আনি পেলাই, বা যদি ভাল চূণো আনি পেলাই আপোনালোকে এদিন যদি খুলি থৈ দিয়ে, কিবা এটা বস্তাত মোকলাই থৈ দিয়ে, তেতিয়া সেই চূণৰ যিবিলাক টুকুৰা, সেই টুকুৰাবোৰ ধুনীয়াকৈ পাউডাৰ হৈ যাব। তেতিয়া আপোনালোকে সেইবোৰ ছটিয়াব পাৰিব। তেতিয়া কি হ'ব, আপোনাৰ যিখন ফাৰ্মৰ জেকাটো সেই নাইকিয়া হৈ যাব। ফাৰ্মখন চূণে ফাৰ্মৰ জেকাটো শুকুৱাই ৰাখিব, আৰু চূণ যেতিয়া মাৰিব তাত থকা বীজাণুবোৰ নাশ হ'ব। তেতিয়া কি হ'ব, ছাগলীৰ এনেকুৱা বেমাৰ আজাৰবোৰ নাহে, খুব কম হয়। কিন্তু তাৰ লগে লগে আপুনি ভেকচিনো সময়মতে কৰিব লাগিব, কাৰণ যেতিয়া ভেকচিন কৰিব তেতিয়া ছাগলীৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো বাঢ়িব, আৰু মানে ইমিউনিটি শক্তি বঢ়াৰ লগে লগে সেই বীজাণুবিলাক যেতিয়া ছাগলীৰ পেটলৈ যদি কিবা কাৰণত যায়ও, তেতিয়া সেই বীজাণুবোৰৰ লগত সেই ভেকচিনখিনি যে আপুনি কৰিব, সেই তাৰ লগত মানে বীজাণুখিনিৰ লগত যুঁজিবলৈ শক্তি পাব, আৰু আপুনি ছাগলীখিনি ধুনীয়াকৈ সুৰক্ষিত কৰি ৰাখিব পাৰিব। গতিকে সকলোৱে চেষ্টা কৰিব সময়মতে। ভেকচিনৰ দামটো বহুত বেছি নহয়, আপোনালোকে বিচাৰিলে পাই যাব। গতিকে কোনো বন্ধুৱে মোক এইটো সোধে যে ভেকচিন ক'ত পাম। আচলতে সকলো জেগাৰ কথাটো মই ক'ব নোৱাৰিম, কাৰণ বহু বন্ধুৱে বহু জেগাৰ পৰা সোধে, তেজপুৰ হওক, কোনোবাই যোৰহাটৰ পৰা সোধে, কোনোবাই মাজুলীৰ পৰা সোধে। গতিকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে বিচাৰিব, তাতে পাই যাব। আৰু এইবিলাক আচলতে কি, ভেকচিনটো সৰু সুৰা ফাৰ্মাচীত আপোনালোকে বিচাৰিলে নাপাব, আৰু এইবোৰ ফাৰ্মাচীতে ৰাখে। আৰু আপোনালোকে চৰকাৰী হাস্পতালটো বিচাৰিব পাৰে, কিন্তু মোৰ ফালৰ পৰা ক'বলৈ গ'লে আপোনালোকে চৰকাৰী হাস্পতাল বিচৰাতকৈ নিজেই কিছুমান প্ৰাইভেট যিবিলাক ডাঙৰ ফাৰ্মাচী আছে তাতে আপোনালোকে যোগাযোগ কৰিব। আৰু আপোনালোকে নগাঁৱতো ধুনীয়াকৈ পাই যাব। নগাঁৱত আছে এখন, মই আগত তেনেকুৱা আপোনালোকক জনাইছোঁ, আৰু গুৱাহাটীতো পাব। গতিকে থানাৰ সন্মুখতে আছে পুষ্পা মেডিকেল নগাঁও, তাতো পাব। গুৱাহাটীতো আছে, তাতো আপোনালোকে বিচাৰিলে পাই যাব। আৰু নিজৰ ডিষ্ট্ৰিক্টত বিচাৰিব, আৰু যদি তাত নাপায় তেতিয়াহ'লে ইয়াৰ পৰা নি পেলাই আপোনালোকে ভেকচিনেশ্যনবিলাক ধুনীয়াকৈ কৰিব পাৰিব। আৰু কেনেকৈ ভেকচিন কৰিব লাগে, কিমান ml দিব লাগে, এইবিলাক সম্পূৰ্ণ ডিটেইলছ, কেনেকৈ কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'বিলাকো মই দিয়া আছে। সেইবিলাকো যিসকলে চোৱা নাই চাবগৈ, তেতিয়া আপোনালোকে ধুনীয়াকৈ কৰি সুৰক্ষিত কৰি ৰাখিব পাৰিব। আৰু এটা কি কৰিব, এই ফাৰ্মত আপোনালোকে প্ৰতিদিনে সন্ধিয়া সময়ত ছাগলীক ধূনাৰ জাক দিব। ছাগলীক ধূনাৰ জাকটো দিলে বহুত ফালৰ পৰা উপকাৰ হয়। ছাগলীৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো ছাগলীৰ বাঢ়ি থাকে, আৰু ধূনাই কেতিয়াও ক্ষতি নকৰে। ধূনাই সদায় ভালেই কৰিব। গতিকে ধূনাৰ জাকটো যদি আপোনালোকে দি থাকিব পাৰে, তেতিয়াহ'লে যিটো গটপক্স বেমাৰ, যিটো বসন্ত বেমাৰ, সেই বেমাৰটো কেতিয়াও নাহে। আৰু হ'লেও যদি ধূনাৰ জাক দিয়ে, তেতিয়াহ'লে প্ৰায়ভাগ তাতেই আপোনাৰ সেই বেমাৰটো নাইকিয়া হয়। মেডিচিনলৈ আপুনি যাবই নালাগে। যদি নিয়মিতভাৱে এইখিনি কৰি থাকে, তেতিয়াহ'লে সেইবোৰ বেমাৰ আজাৰ পটকৈ নাহে। আৰু নহ'লেও যদি ছাগলী আপোনাৰ বেমাৰ আজাৰ হোৱাও নাই, তেতিয়া যদি আপোনালোকে প্ৰতিদিনে মই যিখিনি ক'লোঁ, চূণৰ গুড়া ছটিওৱা, ফাৰ্মখন মানে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখা, লগতে খাদ্যৰ প্ৰতিও লক্ষ্য কৰিব, আৰু ধূনাৰ জাকটো সদায় দিব, তেতিয়া চাব যে আপোনাৰ ছাগলীখিনি পটককৈ বেমাৰ আজাৰ নহয়। আৰু যদি কিবা কাৰণত কাৰোবাৰ এনেকুৱা বেমাৰ আজাৰ হৈ যায়, তেতিয়াহ'লে তেওঁলোকে মেডিচিন কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'টোত মই নকওঁ, ভিডিঅ'টো বহুত লম্বা হৈ যাব, কাৰণ লম্বা ভিডিঅ' বহুতে চাব নিবিচাৰে বন্ধুসকল। আৰু মেডিচিনৰ বিষয়ে নকওঁ যদিও মই মোৰ এই ভিডিঅ'ৰ ইন স্ক্ৰীনত মই সেই বিষয়ে দি দিম যে FMD বেমাৰ হ'লে কি মেডিচিন কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। আপোনালোকে এই ভিডিঅ'টো চাওক, আৰু চাই পেলাই আপোনালোকে ধুনীয়াকৈ যে FMD বেমাৰ হ'লে কি মেডিচিন কৰিব লাগে সেইখিনি তাতে আপোনালোকে পাই যাব। তে যিসকলে চাব বিচাৰে সেই ভিডিঅ'টো চাবগৈ, তেতিয়া সেই বেমাৰটো হ'লে কি মেডিচিন কেনেকৈ কৰিব লাগে ধুনীয়াকৈ সেই ভিডিঅ'টোত বুজোৱা আছে, আৰু আপোনালোকে তেনেকৈ কৰিব পাৰিব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।